نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يا أيها الذين آمنوا لا تأكلوا الربا أضعافا مضاعفة واتقوا الله لعلكم تفلحون صدق الله العظيم سورة آل عمران آيات نمبر 130 আয়াতে পাকৰ খোলাসা হল এনেকুৱা যে আল্লাহ তবাৰক ও তাআলাই হুকুম কৰিছে যে হে ঈমানৱালাসকল তোমালোকে সুদ নাখাবা, অৰ্থাৎ যি আচল ৰকম আছে তাৰ পৰা সেই হিস্সাবিলাক জায়েদ বা বঢ়াই পেলাই লোৱাৰ ক্ষেত্ৰত মনা কৰিছে। আৰু তোমালোকে আল্লাহক ভয় কৰি থকা, তেতিয়াহে তোমালোক কামিয়াব হ'বা বা কৃতকাৰ্য হ'বা। অৰ্থাৎ আশা কৰিব পাৰি যে সেইসকল মানুহৰ মৰাৰ পিছত জান্নাত নচিব হ'ব আৰু দুজখৰ পৰা আল্লাহ পাকে নাজাত দান কৰিব। এতিয়া আহিছোঁ যে আমাৰ সমাজত চলি থকা বিভিন্ন ধৰণৰ সুদৰ উদাহৰণবিলাক হ'ল এনেধৰণৰ যে কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিক টকা ধাৰলৈ দি ঘূৰাই লোৱাৰ সময়ত বেছিকৈ বা অতিৰিক্তকৈ লোৱাৰ নাম সুদ হয়। আৰু কিছুমান দেখা যায় যে আত্মসহায়ক গোট আছে আৰু সেই গোটৰ সদস্যবিলাকে পুৰুষে হওক বা মহিলাই হওক আনক বা নিজৰ মাজতে টকা ধাৰলৈ দি ঘূৰাই লোৱাৰ সময়ত সেই মূলধনতকৈ অতিৰিক্তভাৱে আদায় কৰা লেনদেনবিলাককো সুদ বুলি কোৱা হৈছে। কোনো বেংকৰ পৰা মাইক্ৰ' ফাইনেন্স গোটৰ পৰা লোন লোৱা আৰু এই টকাখিনি ইনষ্টলমেণ্ট ৱাইজ বা কিস্তি হিচাপে ঘূৰাই দিয়াৰ ক্ষেত্ৰত সুদৰ এগ্ৰিমেণ্টত স্বাক্ষৰ কৰাটো সুদৰ লেনদেন হয়। বেংকত যি ফিক্সড ডিপ'জিট কৰা হয়, সেই ফিক্সড ডিপ'জিট কৰোঁতে নিজৰ টকা জমা টকাতকৈ বেছিখিনি সংগ্ৰহ কৰাটো সুদ হয়। ইনষ্টলমেণ্ট বা কিস্তিত কোনো বস্তু কিনাৰ ক্ষেত্ৰত যদি সেই কিস্তি কোনো এটা মাহত সঠিকভাৱে আদায় কৰিব নোৱাৰিলে, তেতিয়াহ'লে সেই আদায় কৰিব নোৱাৰাৰ কাৰণে যিটো লেট ফাইন লাগি যায় বা মূল দামটোত বৃদ্ধি হৈ যায়, সেইটোও সুদ হয়। কোনো ব্যক্তি বা প্ৰতিষ্ঠানে অন্য এজন গ্ৰাহকক কোনো সামগ্ৰী কিনা বেচা কৰি দিয়াৰ ক্ষেত্ৰত গাৰাণ্টাৰ বা জামিনদাৰ হৈ দিয়াৰ বাবে মুনাফা অৰ্জন কৰাটো জামিনদাৰজনৰ বাবে সুদ হয়। একেজাতীয় সামগ্ৰী যিবিলাক ওজন কৰা হয় বা কোনো পাত্ৰৰ দ্বাৰা জোখা হয়, এনেবোৰ সামগ্ৰীৰ লেনদেন কৰোঁতে কম বেছি কৰাটো সুদ হয়। অন্যহাতেদি সামগ্ৰী যদি একেজাতীয় নহয় বা একেজাতীয় হ'লেও এটা বস্তু ওজন কৰা হয় আৰু আনটো বস্তু জোখা হয় লিটাৰ আকাৰেৰে, তেনে অৱস্থাতো বস্তুৰ লেনদেন কৰোঁতে কম বেছি হ'লেও দুয়োজন মানুহৰ মাজত লেনদেনটো নগদ হ'ব লাগিব। অন্যথা এনেধৰণৰ এফালে নগদ আৰু আনফালে বাকী কৰাটো সুদ বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে কোনো এজন ব্যক্তিয়ে চাউলৰ সলনি অন্য এজন ব্যক্তিৰ পৰা আটা বিচাৰিলে, এই ক্ষেত্ৰত চাউল আৰু আটাৰ পৰিমাণত কম বেছি হ'ব পাৰিব, কিন্তু একে সময়তে দুয়োবিধ সামগ্ৰীৰ নগদ লেনদেন হ'ব লাগিব। অন্যথা ওলামাসকলৰ মতে এইটোকো সুদ বুলি কোৱা হৈছে। ইত্যাদিবিলাক সুদৰ প্ৰকাৰ হয় আৰু এই সুদৰ দ্বাৰা সমাজত দুখীয়া শ্ৰেণীৰ মানুহসকলক শোষণ কৰা হয় আৰু ইয়াৰ দ্বাৰা সমাজত বৈষম্যতাৰ সৃষ্টি হয়। সেয়েহে কোৰাণ আৰু হাদিছৰ মতে সুদৰ লেনদেন কৰাটো হাৰাম বুলি কোৱা হৈছে আৰু এনেধৰণৰ সুদৰ লেনদেন কৰোঁতাসকলক আল্লাহ আৰু আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত যুদ্ধ কৰিবলৈ কৈছে। সেয়েহে কোৰাণ আৰু হাদিছৰ দ্বাৰা বুজা যায় যে যিসকল মানুহে সুদৰ কিছুমান প্ৰকাৰক হালাল বুলি কয়, সেইসকলৰ কাৰণে আল্লাহ পাকে ভীষণ বেজ্জত আৰু আজাব ৰাখিছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুদ দিয়া আৰু লোৱা, সুদৰ হিচাপ লিখোঁতাজন, সুদৰ ক্ষেত্ৰত সাক্ষী দিওঁতাজন, এই সকলো শ্ৰেণীৰ মানুহৰ ওপৰত লানত বা অভিশাপ দিছে। আৰু এঠাইত হাদিছৰ মাকুম এনেকৈ আছে যে সুদৰ 70টাতকৈও বেছি শাখা আছে আৰু আটাইতকৈ নিম্নমানৰ শাখাটো হ'ল যে ব্যক্তিজনে নিজৰ মাকৰ লগত জিনা বা ব্যভিচাৰ কৰিলে। বুখাৰী শৰীফৰ এটা হাদিছৰ মাকুম এনেকুৱা আছে যে হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে যে 7 প্ৰকাৰৰ গুনাহে মানুহক হালাক আৰু বৰবাদ কৰি দিয়ে। আৰু সেই 7 প্ৰকাৰৰ গুনাহ হ'ল এনেকুৱা যে সাহাবাই কেৰামে যেতিয়া সুধিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যে সেই 7 প্ৰকাৰৰ গুনাহ কি, তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিলে যে প্ৰথমতে হ'ল যে আল্লাহ তাআলাৰ লগত শিৰিক কৰা, অৰ্থাৎ শৰীক কৰা, অন্তৰ্ভুক্ত কৰা। দ্বিতীয়তে হ'ল এজনে আনজনক যাদু কৰা। 3 নম্বৰতে হ'ল যে কোনো জানদাৰ বা আল্লাহৰ সৃষ্টি জীৱক নাহক কতল কৰা, আৰু যিটোক কতল কৰা বা যিটোক মাৰি দিয়া আল্লাহে হাৰাম কৰিছে। 4 নম্বৰতে হ'ল সুদ খোৱা। 5 নম্বৰতে হ'ল ইয়াতীম বা
যিবিলাক সৰু ল'ৰা ছোৱালী আছে যাৰ বালেগ হোৱাৰ আগতে বাপেক ইন্তেকাল হৈ গৈছে, তেনেকুৱা ধৰণৰ য়তীমৰ হক খোৱা বা মাল খোৱা। 6 নম্বৰতে হ'ল যুদ্ধ ক্ষেত্ৰৰ পৰা পিছ হুকি পেলাই পলাই যোৱা। আৰু 7 নম্বৰতে হ'ল কোনো সহজ সৰল পাক দামন যিসকল মহিলা আছে সেইসকলৰ ওপৰত তুহমত লগোৱা বা তেওঁলোকৰ চৰিত্ৰত দাগ লগোৱা। এই 7বিধ এনেকুৱা গুনাহ হয় যিবিলাকে মানুহক হালাক আৰু বৰবাদ কৰি দিয়ে। আল্লাহ পাকে আমাক সকলোকে এনেকুৱা গুনাহৰ পৰা বাচি থকাৰ তৌফিক দান কৰক, আমিন। এতিয়া আহিছোঁ বেংকৰ যি ইণ্টাৰেষ্ট আছে এই ক্ষেত্ৰত শৰীয়তৰ কি মতামত আছে। যদি কোনো ব্যক্তিয়ে নিজৰ টকা পইচা নিৰাপদে সংৰক্ষণ কৰিবৰ বাবে বেংকত জমা কৰে টকা পইচা, আৰু সেই বেংকৰ নিয়ম অনুসৰি ব্যক্তিজনৰ ইচ্ছা নথকা স্বত্তেও জমাকাৰীক অতিৰিক্ত ধন দিয়ে, শৰীয়তৰ দৃষ্টিত সেইখিনি সুদ হয়। আৰু এই সুদৰ টকাখিনি আমাৰ উলামাসকলৰ মতে সেই জমাকাৰীজনে কোনো সওয়াবৰ নিয়ত নকৰাকৈ দুখীয়াসকলক দি দিব লাগে। অৱশ্যে এনেকুৱা সুদ যদি চৰকাৰী বেংকৰ পৰা পোৱা যায় আৰু সেই ব্যক্তিজনৰ যদি ইনকম টেক্স থাকে, তেনেহ'লে সেই সুদখিনি ইনকম টেক্সৰ ক্ষেত্ৰতো আদায় কৰিব পাৰিব। গতিকে আল্লাহ তবাৰক ও তাআলাই আমি যিখিনি আলোচনা কৰিলোঁ এইখিনি কথাৰ ওপৰত আমল কৰা তৌফিক দান কৰক। আৰু সুদৰ নিচিনা এই যি মুছলমানৰ কাৰণে হাৰাম ঘোষণা কৰিছে, গতিকে এনেকুৱা গুনাহৰ পৰা যাতে আমি সকলোৱে বাচি থাকিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰা আমাৰ কাৰণে খুবেই জৰুৰী। গতিকে আমাক সকলোকে এইখিনি কথা হৃদয়ঙ্গম কৰাৰ আল্লাহ তবাৰক তাআলাই তৌফিক দান কৰক, আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।